welcome to my YouTube channel. মই নিখা আপোনালোকক পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি বহুত দিন বিৰতিৰ পিছত এঠাইলৈ গৈ আছো। একচুৱেলি শ্বুটিঙৰ কাৰণে বহুত বিজি হৈ থকা যায় আৰু মোৰ নিজৰ মনৰ পচন্দৰ মানুহবোৰ এতিয়া গুৱাহাটীত আছে সকলোবোৰ। এই পিছফালে এটা আছে এয়া ধন আৰু এইফালে আমাৰ সকলোৱে চিনি পোৱা মানুহজন ৰূপম দা আৰু এইফালে আছে বাস্তৱ। মুখখন দেখাই দে আমাৰ বাস্তৱ। তো আমি গৈ আছো এঠাইলৈ আৰু ঠাইডোখৰ তালৈ গৈহে মই দেখুৱাম আৰু আমাৰ এখন আৰু আগত গাড়ী আছে সেইখনতো কোন কোন মানুহ আছে মই অলপ পিছত দেখাই আছো বাৰু। ফাইনেলি আমি আমাৰ আন এখন গাড়ী লগ পালো। মই দেখাই আছো আমাৰ সেইখন গাড়ীত কোন কোন আছে। আমাৰ গাড়ীত আছে আমাৰ গীতাৱলী বা হাই কৰা হাই। তাৰপিছত এইফালে আছে আমাৰ বিপুল দা, এইফালে ৰিম্পী বা, জোস্না বৌ, আমাৰ এইফালে হা মই নতুনকৈ লগ পাইছো বৌক বাৰু। হেল্ল' এইটো টিকলি টুকটুক ক'ত গ'ল? এয়া হ'ল আমাৰ লখৰাৰ গুৱাহাটীৰ জেম। কিমান দেৰি ৰখি আছো এতিয়া ফাইনেলি আমি ছিগনেলৰ পৰা ওলাইছো। চাইডেৰে বাস্তৱে একদম মানে বিট বক্স বজাই দিছে। আমাক যাবলৈ দে বেলেগক দিয়নি নিদিওঁ তুমি গ'ল কাট নেকি? আমাৰ বাবুৰ মাজত মছলা হৈ আছে। সেইফালৰ পৰা টুকটুক চাই দিয়া, এইফালৰ পৰা টুকটুকে হেঁচি আছে আৰু আনফালৰ পৰা আমাৰ ৰূপম দে। আৰু তুমি মাজত কি হৈ আছা বাবুল? মাজত তুমি কি হৈ আছা? তুমি আৰাম পাইছা নেকি? বাস্তৱ তেখেতৰ গান শুনাই শুনাই আমাক গৈ আছে। এতিয়া আমি আহি এঠাইত ৰৈছোহি। এইখিনিতো সকলোৱে চিনি পায় দীপৰ বিল। দীপৰ বিলত ৰৈছোঁ, অকণমান চাহ খাই লওঁ। মানে বহুত দূৰ বাট যাবলৈ আছে গতিকে মাজতে ৰখি পেলাই অকণমান চাহ তাহ খাই লওঁ। এয়া আমাৰ ৰাস্তাৰ মাজত ফটো উঠি আছে আমাৰ ৰিম্পী বা। ৰাস্তাৰ মাজত এনেকে বাৰু ৰাস্তাৰ মাজত কোনে ফটো উঠে এনেকে? মাছ ৰাস্তাত গাড়ী ৰখাই এনেকে মানুহৰ চাইকেল লৈ চাইকেল চলাই আছে। আমাৰ গাড়ী এখন গাড়ী আগলৈ গুচিয়ে গ'লগে। বল যাওঁ। ৰাস্তা আমাৰ গাড়ীৰ অৱস্থা কি হ'ল মই দেখাম। ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন আহি পালোহি। আমি আহিছোঁ আজি চান্দবিলে। ইমান হেক্টিক চিডিউল, দুখন চিৰিয়েলৰ কাম চলি আছিলে। ফাইনেলি মোৰ দুখন চিৰিয়েলৰ শ্বুটিঙে শেষ হ'ল। গৈ আছোঁ, দুখন শেষ হ'ল আৰু তাৰপিছত এখন নতুনকৈ হাতত কাম লৈছোঁ আৰু যাৰ কাৰণে মোৰ গোটেই ফেমিলিটো মোৰ নিজৰ নিচিনা মোৰ এটা ফেমিলি, য'ত
আজি আমি গোটেইখিনিয়ে মিলি পেলাই এটা সৰুকৈ পিকনিক কৰিবলৈ বাহিৰলৈ আউটিং, ইমান বিজি চিডিউলৰ মাজত আউটিং এটা কৰিবলৈ আহিছোঁ। তো বাকীখিনি লাহে লাহে দেখাই গৈ থাকিম। এয়া আমাৰ পিকনিকৰ খানা, খানা খাম দেখাম বাৰু। এইয়া আমাৰ নতুন ব্লগাৰ, এইয়া এইখন আমাৰ বেড কভাৰ দেই বহিবলৈ। এয়া আমাৰ বিপুল দাই যোগাৰ দিছে। এয়া হ'ল চিকেন, ভাত, পোলাও, আমাৰ বাতিকেইটা ইমান ধুনীয়া, চিকেন ইকো ফ্ৰেণ্ডলি বাতি আমাৰ। এতিয়া আমি কৰিম বটিং, আৰু বটিং কৰিবলৈ আমি সকলোৱে লাইফ জেকেট পিন্ধি লৈছোঁ। এইয়া আমাৰ চবতকৈ ভয় কৰা মানুহজনী, এইজনী যোনে ভয় কৰি আছিলে, মই জোৰ জবৰদস্তিকে লৈ আহিছোঁ। নামে বোলে তুলুং ভুতুং বথাই বোলে বাম গধূলিতে মইনা দবা কুবা মইনা দবা কুবা। আৰু এটা আনিম আমনি কৰিছে মোৰ। সঁচাকৈ আজি বহুত দিনৰ পিছত এনেকৈ ওলাই আহিছোঁ। ইমান এটা বিজি চিডিউলত কেতিয়াবা এনেকৈ ওলাই আহি নিজৰ মানুহবোৰৰ লগত ইমান ধুনীয়াকৈ খানা খালোঁ। বহুত টেষ্টি পোলাও বনাইছিলে আমাৰ ইয়াৰ পিছফালে ৰিম্পী বাই, আমাৰ বিপুল দাই বনাইছিলে চিকেন। অঁ সেইটোতো হয়। তাৰপিছত সঁচাকৈ খুব বেছি ভাল লাগিছে আজি, আৰু ইয়াৰে ভিউটো ইমানেই বেছি ধুনীয়া। আজি মই ইয়াত ছেকেণ্ড টাইমৰ বাবে ইয়ালৈ আহিছিলোঁ। সঁচাকৈ বহুত ধুনীয়া এটা ৰিলেক্সিং মানে পৰিৱেশ এটা। নাৱত গৈ আছোঁ, ইমান ধুনীয়া লাগিছে, ৰিলেক্স লাগিছে। ক'ত লাগি আছে নেকি তলত? নহয় নেকি? বহুত দিনৰ এটা বিজি চিডিউলৰ পিছত এটা দিন এনেকৈ স্পেণ্ড কৰিছোঁ। ইমান বেছি ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ, ইমান ৰিলেক্স, সঁচাকৈ বহুত ভাল লাগিছে আজি।